মই আজিও মোৰ স্বৰচিত কবিতা এটা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম হৈছে মোৰ অনুভৱ। ভুল হ'লে ক্ষমা কৰিব। মোৰ অনুভৱ। তোমাক লৈ মোৰ অনুভৱ চিৰস্মৰণীয়। তোমাক মই আকাশ বতাহ সকলোতে অনুভৱ কৰোঁ। তুমি মোৰ জীৱনত যাউতি যুগমীয়া হৈ থাকিবা। তোমাৰ প্ৰতি থকা অনুভৱে মোৰ জীৱন সজীৱ কৰি ৰাখিছে, নহ'লে কেতিয়াবা উন্মাদ কৰিছে। তুমি মোৰ জীৱনত এটা মিঠা অনুভৱ। তুমি কোৱা সকলো কথাই মোৰ মিঠা অনুভৱ। সেইবাবে তুমি সদায় মোৰ জীৱনত চিৰস্মৰণীয় হৈ থাকিবা। তোমাক মই মোৰ জীৱনত এপাহি সুগন্ধি ফুলৰ দৰে অনুভৱ কৰোঁ, আৰু কেতিয়াবা কলিজা ইপাৰ সিপাৰ কৰা বিষাক্ত ফুলৰ দৰে অনুভৱ কৰোঁ। মোৰ জীৱনৰ প্ৰতিটো দুখৰ মুহূৰ্তত তোমাৰ অনুভৱে মোক সুখ দিয়ে, আৰু জীৱনৰ প্ৰতিটো সুখৰ মুহূৰ্তত তোমাৰ অনুপস্থিতিয়ে দুখ দিয়ে। সেয়াই মোৰ অনুভৱ। ধন্যবাদ।